জনাইত আমি ঠাকুৰৰ নাম পাইছোঁ। তাৰপিছত আমি এনেকৈ চলি আছোঁ আৰু তাৰ পিছতে আমাৰ ল'ৰাবিলাকৰ ডাঙৰ হৈছে, সেই সময়মতে নাম দিয়া হৈছে। আমি বহুত দিনৰ পৰা গ'লোঁ যোৰহাটত গৈ আমাৰ শ্ৰদ্ধেয় ঋত্বিকদেৱ সমাধানে লগ কৰিলোঁ, অচিত শৰ্মাতাক লগ কৰিলোঁ। তেখেতে পৰামৰ্শ দিলে আৰু তেখেতৰ পৰামৰ্শ দিয়ে আৰু তেখেতৰ চেষ্টাৰ দ্বাৰা আমি কেতিয়াবা দাদাৰ পৰা অতি সোনকালে আশীৰ্বাদ পালোঁ। এই আশীৰ্বাদ পোৱাৰ লগে লগে আমি যোনবিলাক আজি এই দিনটোতো আজি উপনীত হৈছোঁ আৰু উপনীত হৈছোঁ। ইয়াৰ কাৰণে আমি আমাৰ সৎ ইচ্ছা পূৰণ কৰিবৰ কাৰণে আমাৰ ল'ৰাই অতি কষ্টৰে অতি ঠাণ্ডাটো নেওচি এই আমাৰ কাম আমাৰ মনৰ কাম এটা পূৰণ কৰিছে। তাৰ কাৰণে আমি নিজেতো আজি মানে আনন্দিত হৈছোঁ। মানে এনেকুৱা আনন্দ আৰু জীৱনত পোৱা আজি আমাৰ বৰ সৌভাগ্য আপোনাৰ আমাক আজি এই আৰু আমাৰ ল'ৰা ছোৱালী বোৱাৰী সকলোৱে খুব যত্নৰে খুব উৎসাহেৰে এই কামটো এইখিনি কৰিছে আৰু তেওঁলোকৰ জীৱনো নিম্নলোচনী পৰম পিতাই এই পৰম পিতাৰ এখন প্ৰতিষেধক কৰি চলাই লৈ যায়। তাৰ কাৰণে মই পৰম পিতা চৰণত আৰু আপোনালোকৰ চৰণত উন্নতি জনাই আজি এই উৎসৱ কওঁ বা আজি মাধৱসকল সকলোকে মই প্ৰণালী জনাইছোঁ। আপোনালোকক আহিছে ব্যক্তিগতভাৱে দুষাৰ কথা বা লগ কৰিব পৰা নাই, তাৰ কাৰণে আপোনাৰ ফূৰ্তি মাজনা বিচাৰিছোঁ। আৰু আজি সামান্যভাৱে আনন্দ বজাৰৰ যোজনা কৰা হৈছে। সেই আনন্দ বজাৰ আপোনালোকৰ কোনো এটি কাৰণে যে এৰি নাযায়, আনন্দ প্ৰসাদ ঠাকুৰৰ আনন্দ প্ৰসাদ গ্ৰহণ কৰি যাতে যায়, তাৰ কাৰণে আপোনালোকৰ চৰণত মন অতুৰ কাম কৃষ্ণ নাম তাত ক'লে যে ভাৰত ভূমিত পৰম পবিত্ৰ প্ৰসিদ্ধ সম্ভৱ গ্ৰাম এই গ্ৰামে সহ সমস্ত পাৰ্গত নীতি আচাৰ পৰম ভকত তাহান বিহত হৈ পঞ্চবতাৰ ভাৰতবৰ্ষৰ সম্ভৱ নগৰ গাঁৱৰ বিষ্ণু ভক্ত ব্ৰাহ্মণৰ ঘৰ যিজন ব্ৰাহ্মণে বেদ শাস্ত্ৰ সকলোতে পাৰ্গত কোনো নীতি আচাৰ ত্যাগ নকৰে, তেওঁলোকে বিষ্ণু ভক্ত ব্ৰাহ্মণৰ ঘৰ পঞ্চবতাৰ কৰিব খেলায়া সত্য পদ্ধতি দিয়া চন্দ্ৰ সূৰ্য উৎসাহ বৃহস্পতি যেতিয়া একেটাকে সোমাব তেতিয়াই যেনিবা কলিত খেলাই আহি সত্য পদ্ধতি কৰিব মানে সত্য পদ্ধতি বহুজন পৃথিৱীৰ আহিব। তেতিয়া এই ঢাকাখিনি তেতিয়াও চিটুৱেশ্যন ক'লে কাৰ ঘৰত আহিব সেইটো ক'লে কেতিয়া আহিব সেইটো ক'লে এই কথাখিনি যে মই জীৱনী কৰিব লাগিব, কাৰণ বিষ্ণু ভক্ত ব্ৰাহ্মণৰ ঘৰত যেতিয়া আহিছে চন্দ্ৰ সূৰ্য উৎসাহ বৃহস্পতি একেটা ৰাখি সোমোৱাৰ সেই মুহূৰ্ত যিটো আহিছে তেতিয়া ভগৱান বহুত ঠাকুৰৰ জীৱনী বিচৰা লাগিব। কোৰাণ চৰিত্ৰ লৈ পালোগে যে ৰচুলে হজৰ ৰচুলে মানে মুছলিমসকলে মানি চলিব লগা যিখিনি নীতি নিৰ্দেশনা কিন্তু 14 নিজিলৈকে যিখিনি নীতি মানিব লাগিব সুন্দৰভাৱে বৰ্ণনা কৰি গৈছে। কিন্তু 14 নিজি মানে হজৰ নামত অহাৰ পিছৰ পৰা তেওঁলোকক আছে সেই অঞ্চলত আমি যদি খেয়াল কৰোঁ আমি যদি লক্ষ্য ৰাখি দেখা যাব যে এভেন আইচেল কাম চলে ইষ্ট মই যেতিয়া আহিম মই পূৰ্বতেই আহিম আৰু মাই স্মল স্পেক্ট মোৰ ভগৱতী পশ্চিমলৈকে গৈ থাকে। এতিয়া এই প্ৰতিখন বিলাকে মাক দেউতাকৰ বিৰুদ্ধে আদালত
যদি মানুহ যে হয় যাব এ ডাকছনে কোনা ভাগে মোটো ভাগে গানা প্লিজ গানা এ গানা জগৎ মাতা যদি মানুষই হয় তখন মানুষকে ভালোবাসে সুখে দুঃখে মানুষের পাশে দাঁড়াও জগতের কল্যাণ